এনেকুৱা জধে মধে এনকাউণ্টাৰ কৰি হত্যা কৰাৰ কাৰো অধিকাৰ নাই। যথেষ্ট পৰিমাণে তেখেতক কম্পেনচেশ্যন দিব লাগে, ভৱিষ্যতে তেখেতৰ পৰিয়াল, তেখেতৰ ল'ৰা ছোৱালী যাতে চলিব পাৰে। যোৱা 24 তাৰিখ ফেব্ৰুৱাৰী ৰাতিপুৱা দেফাংগাঁৱত যি ভুৱা এনকাউণ্টাৰ হৈছিলে, সেইটো আমি জিলা BPF দলৰ তৰফৰ পৰা গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ। কাৰণ যিজন ব্যক্তি কিনাৰাম বসুমতাৰী বুলি তেওঁলোকে গুলীয়াই হত্যা কৰিছিলে, আচলতে তেওঁ কিনাৰাম বসুমতাৰী নহয়, তেখেত ডিম্বেশ্বৰ মছাহাৰী। ইতিমধ্যে এইটো প্ৰমাণ হৈছে আৰু ইয়াৰ কাৰণে এটা উচিত তদন্ত ইয়াত কৰিব লাগে। যদি কোনোবা দোষী হয়, আইন আছে, আদালত আছে, তেওঁলোকে বিচাৰ কৰিব। এনেকুৱা জধে মধে এনকাউণ্টাৰ কৰি হত্যা কৰাৰ কাৰো অধিকাৰ নাই। মই জিলা BPF দলৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে এটা CID ইনকুৱাৰী দিছে আৰু মই ভাবোঁ এই ইনকুৱাৰীৰ যোগেদি যিজন দোষী বিষয়া আছে তেখেতে উচিত শাস্তি পাব, সেইটো আমি জিলা BPF দলৰ পৰা আমি আশা কৰিছোঁ। আৰু ডিম্বেশ্বৰ মছাহাৰী যিহেতু তেওঁ পৰিয়ালৰ তেওঁৱেই ইনকাম কৰা ব্যক্তি আছিল, তেখেত যিহেতু এতিয়া নাই, ভুৱা এনকাউণ্টাৰত তেখেতে ঢুকাল, গতিকে তেখেতৰ পৰিয়ালে চলিব পৰা ধৰণে চৰকাৰে যথেষ্ট পৰিমাণে তেখেতক কম্পেনচেশ্যন দিব লাগে, ভৱিষ্যতে তেখেতৰ পৰিয়াল, তেখেতৰ ল'ৰা ছোৱালী যাতে চলিব পাৰে। আৰু আমি আশা কৰিছোঁ ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ ভুৱা এনকাউণ্টাৰ যাতে নহয়, আমাৰ সমাজত যাতে তেনেকুৱা ধৰণৰ বিভ্ৰান্তিমূলক ঘটনাবিলাক নহয়, সেইটো আমি চৰকাৰক আহ্বান জনাইছোঁ। আৰু বিশেষকৈ মই নিজেই সেই অঞ্চললৈ মই গৈছিলোঁ, ৰাইজ আতংকিত হৈ আছে এতিয়াও যে কিয় হ'ল ঘটনাটো এনেকৈ, ক'ৰ পৰা আহিল তেওঁলোকে, তেনেকুৱা ধৰণৰ আতংকিত হৈ আছে। যাতে আমাৰ সমাজত তেনেকৈ আতংক যাতে নহয়, সেইকাৰণে চৰকাৰক মই অনুৰোধ কৰিছোঁ, ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ ঘটনাবিলাক যাতে নহয়, সেইটো মই আহ্বান জনাইছোঁ। ধন্যবাদ।